ডক্টর তুলিরাম রহমান বিজেপি ধন্যবাদ জয় হিন্দ অনুরোধ জানাইছো Karbi Anglong Autonomous Council ASEAN Dr. Tuliram Romhan Sir Alangli Purthimi Akimang Ben Alangli Karbi Anglong along Dak Deopani Havar Aphan Mati Aram Langpi Havar Aphan Sitami Alangli Nakang Jin Sukon Pen Adon Sina Humtin Sitami Puta Doreb Nang Jipu Pen Alangli Kabor Ipon Pen Pini Lilitum Deopani Ladak Arnam Langpi Arat Aphan Sitami Pini Puta Kachiron Ponlong Lake Ilitum Asar Dr. Tuliram Romhang Alangli Kabor Ipon Pen Pini Akijoy Pen Puta Keron Pon Lake Nilitum Ningarong Piglo Lapendak Nilitum Deopani IMAC Sorbon Kumar Telenga Alangli Panstami Nilitum Churopon Piglo Alangli Sitami Labang So Along Kachipadudun Pen Karbi Arada Tumapan Alangli Sitami Plakpon Pipin Pen Pini Ladak Deopani Arat akar biya tumapan pini akijoy pen puta keron pon lasing alang li pansitame nilitum Deopani constituency IMAC sar sorbon telenga pansitame nilitum akero pipon lo ini dah rong kuana pansi puta keron pon oh rong pretroxy ana pansi puta ron pon lo আজি কাৰ্বি আংলং ডিস্ট্রিক্ট ইস্ট কাৰ্বি আংলং অন্তর্গত আমার কাৰ্বি আংলঙৰ CM সন্মানীয় ডক্টর তুলিরাম রংহাং সাৰৰ নেতৃত্বত আজি কাৰ্বি আংলঙত পটা বিতরণ আয়োজন কৰিছিলে আৰু আমি আজি 24 নং দেওপানী সমষ্টিৰ ফ্রি পটা আজি আমি আয়োজন কৰিছোঁ যে 24 নং দেওপানী যিমান আমাৰ আপাৰ দেওপানী অঞ্চল তথা কাৰ্বি এৰিয়া যিমান আছে এই সকলো পটাখিনি আজি আমি ইয়াতে বিতৰণ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু সকলো ৰাইজৰ উপস্থিতিত ইমান গাঁও আছে সকলো গাঁৱৰ উপস্থিতিত আমি এই ফ্ৰী পটাবিলাক আজি গাঁওবুঢ়াসকল ৰং আচাৰ আৰু যিমান চৰকাৰী গাঁওবুঢ়া আমাৰ VDC বাইদেউ আমাৰ ইয়াৰোসকল মণ্ডলসকল সকলো নেতৃত্বত আমি আজি এই ফ্ৰী পটাবিলাক আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে ৰাইজক এটা বহুত ডাঙৰ হাতিয়াৰ ক'ব লাগিব কাৰণ এইটো হ'ল যে এটা পটাটো অকল পটাই বুলিয়েই নহয় এৰ পটাটো সকলো ক্ষেত্ৰত কামত আহে স্কুলৰ ক্ষেত্ৰত কামত আহে পটাটো হৈ গ'ল আজিকালি খেতিয়কবিলাকৰ কামত PM কিষাণ ল'ব পাৰে গতিকে সকলোখিনিতে দৰকাৰ হৈছিলে আৰু এটা এটা পটা বিতৰণ কৰিবলৈ বহুতো অফিচিয়েল খৰচ আছিলে সেইখিনি সকলো প্ৰায় আমাৰ কাউন্সিলৰ ৰেভিনিউ পালোহেঁতেন 700 কোটি টকা 700 কোটি টকামান কিন্তু আজি এই সকলোবিলাক এৰি আমি ফ্ৰী পটা বিতৰণ কৰিবলৈ আগবাঢ়ি আহিছোঁ গতিকে আজি আমাৰ এই চৰকাৰে অকল পটা বুলিয়ে নহয় এই আপাৰ দেওপানীত আপোনালোকে চাব পাৰে 1985ত এখন দলং আছিলে এই দলংখনতো আমি এক ইলেকশ্যন জিকা মোৰ ইলেকশ্যনত জিকা পাছত আমাৰ CM লগত আলাপ আলোচনা কৰি আমি এই দলংখনো আমি শেষ কৰি দিছোঁ গতিকে ইয়াত অকল দলঙৰ কথাই নহয় ইয়াত পানীৰ সমস্যা আছিলে কুঁৱা চুৱাৰ কথা কৈ আছিলে আজি আপোনালোকে চাব পাৰে সকলোবিলাক গৈ পেলাই যে আমি PHC বিলাক ঘৰে ঘৰে বা ঘৰে নহয় গাঁৱে গাঁৱে বহাই দিছোঁ এই PHC বিলাকত এতিয়া আমাৰ কাম চলি আছে কিছুমান PHCত পানী পাই আছে তেনেধৰণে আপোনাৰ আমাৰ ৱৰ্ল্ড বেংকৰ পৰা আমাৰ CM ছাৰে এপ্ৰুভ কৰি আনিব বিচাৰি আছে যে আমি 11 কিলোমিটাৰ চাপা পানীটো ডেঞ্জাৰলৈকে আমি ৰাস্তা দিবলৈ আগবাঢ়ি আহি আছোঁ গতিকে সকলো কামবিলাক আমি আপাৰ দেওপানী অঞ্চলত বহুতো অঞ্চলত কাম কৰি আছোঁ আপুনি চাইছে মেডিকেল সাব চেণ্টাৰতো বিল্ডিং চলি আছে কাম আমি এই দুটা আমাৰ এৰিয়াত কমিউনিটি হল নাই গতিকে এই কমিউনিটি হলখিনিও আমি তাতে আৰম্ভ কৰিছোঁ কাম আৰু আপোনালোকে দেখিব পাইছে যে আমাৰ স্কুলখন আগত ভঙা চিঙা হৈ আছিলে এতিয়া ৰিপেয়াৰিং কৰি আমি নতুন ৰূপ দিব পাৰিছোঁ গতিকে এই সকলো কামবিলাক আমাৰ দ্ৰুত গতিৰে চলি আছে ৰাইজ আমাৰ লগত খুব মনোযোগেৰে একত্ৰিত হৈ আমাক সহায় কৰি আছে গতিকে অনাগত দিনত আমি সকলো ৰাইজক আশীৰ্বাদ কৰিব যে আমাক আকৌ যাতে আমি শক্তি পাওঁ কাম কৰিবলৈ আৰু যাতে এই অঞ্চলবিলাক আমি যাতে চেঞ্জ কৰিব পাৰোঁ
তাৰ বাবে আমাৰ কাৰ্বি আংলং CMৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ গতিকে আমি ভাবিছোঁ যে এই অঞ্চলবিলাক যাতে সুবিধাখিনি যেনেধৰণৰ টাউনৰ সুবিধাখিনি যাতে পায় সেই গ্ৰাম্য অঞ্চলবিলাকো যাতে আমাৰ সুবিধাখিনি ৰাইজে পাব আৰু সেইবিলাকৰ কাৰণে আমি দিনে ৰাতিয়ে আমাৰ VDC বাইদেউ আমাৰ VDC মেম্বাৰসকল আমাৰ BJPৰ কাৰ্যকৰ্তাসকল BJP মণ্ডলসকল সকলো দিনে ৰাতিয়ে কাম কৰি আছোঁ আৰু আমাৰ সদায় প্ৰায় কথা হৈ থাকে আমাৰ CM ছাৰৰ লগত যে আমি দেওপানী অঞ্চল চুকে কোণে জাতি বৰ্ণ ধৰ্ম সকলো গাঁও যাতে আমি কিবা না কিবা এটা কাম সমস্যাবিলাক সমাধান কৰিব পাৰোঁ গতিকে এতিয়া আমাৰ CM ছাৰে আকৌ আমাক আশ্বাস দিলে যে আমি খুব সোনকালে যিবিলাক আমাৰ BJPৰ সভাপতি সম্পাদকসকল আছে তেখেতলোককো আমি এতিয়া গাঁৱত নিজে নিজে ৰাইজৰ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আমাৰ 31ত আছে সেই প্ৰগ্ৰামত আমাৰ ৰাইজে প্ৰপোজেল দিয়াখিনি আমি একচেপ্ট কৰিবলৈ তেনেকৈ এটা আমি প্ৰগ্ৰাম হাতত লৈছোঁ গতিকে অহা আমাৰ 31 তাৰিখে ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আছে তাতো ৰাইজে আপোনালোকে প্ৰপোজেল দিব পাৰিব কি সমস্যাখিনি আছে ৰাস্তাৰ হওক বা পানীৰ হওক বা যিকোনো সমস্যাবিলাক আপোনালোকে তাতে ডাইৰেক্ট প্ৰপোজেল দিব ডাইৰেক্ট একচেপ্ট হ'ব আৰু সেইটো ৰাইজৰ মতে কাম হ'ব আৰু সেইটোৱে ধন্যবাদ